Yes, please come. গৌৰী শংকৰ, হয় তোমাৰ ঘৰ যোৰহাটত। হয় তুমি প্ৰশাসনিক বিষয়া কিয় হ'ব বিচাৰিছা? ছাৰ, এই প্ৰশ্নটোৰ মই উত্তৰটো এনেদৰে দিব বিচাৰিছো। বৰ্তমান মই যি কাম কৰি আছো তাৰ লগত সংগতি ৰাখি মই উত্তৰটো দিব বিচাৰিছো। মই বৰ্তমান আছাম ছেক্ৰেটাৰী ছাৰ্ভিচত কৰি আছো আৰু মোৰ বৰ্তমান কাম কৰি আছো মই জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হিচাপে মুখ্যমন্ত্ৰী কাৰ্যালয়ত। সেই কাৰ্যালয়টোত যেতিয়া মই কাম কৰি আছো তেতিয়া মই দেখিছো যে মানুহবিলাকৰ তৃণমূল পৰ্যায়ত কিছুমান অভাৱ অভিযোগ আছে। ঠিক তেনেকে যিটো আমি উচ্চতৰ বিষয়াৰ লেভেলতো বা সেই পৰ্যায়তো বহুতখিনি কাম কৰিবলগীয়া আছে। যদি মই উদাহৰণ সহকাৰে ক'বলৈ যাওঁ, মই অসম চৰকাৰৰ যিবিলাক নীতি নিৰ্দেশনা, যিবিলাক অফিচ অৰ্ডাৰ বা আমি অফিচ মেমৰেণ্ডামছ বুলি কওঁ, সেইবিলাক কোনো ধৰণৰ মানে ষ্ট্ৰীম লাইন এটা প্লেটফৰ্মত গোটেই বস্তুখিনি পাবলৈ দিগদাৰ। ঠিক তেনেধৰণে কেতিয়াবা কেতিয়াবা কি হয়, গোটেই বস্তুখিনি অলপ স্পষ্টতাটোৰো অভাৱ হয়, কাৰণ এইবোৰ বস্তুবিলাক এটা ন্যায়িক এটা ভাষাত লিখা হয়, গতিকে স্পষ্টতাৰো অভাৱ। সেই এই যিটো এটা পাৰ্থক্যতা আছে, যিটো গেপ এটা আছে, সেই গেপটোৰ কাৰণে বেলেঞ্চ এটা কোনো কোনো ক্ষেত্ৰত বেলেঞ্চ এটা ভাৰসাম্য বুলি কওঁ, সেই বেলেঞ্চটো নাইকিয়া হয়। যেনে ধৰক তৃণমূল পৰ্যায়ত তাৰ কাৰণে কিছুমান অভাৱ অভিযোগৰ সৃষ্টি হয়। মানুহ এজনে চৰকাৰে যিখিনি সুবিধা দিব বিচাৰে সেই সুবিধাখিনি তৃণমূল পৰ্যায়ত গৈ নাপায়গৈ। তাৰ কাৰণে আমি দেখো যে চিফ মিনিষ্টাৰ গ্ৰিভেন্স ৰিডাৰেশ্যন চেল বুলি এটা যিটো চেল আছে আমাৰ তাত অফিচতে, তেওঁলোকৰ তালৈ কিছুমান অভাৱ অভিযোগ আহে। গতিকে এইটো দেখা গৈছে যে তৃণমূল পৰ্যায়তো আৰু ঠিক তেনেকে উচ্চপদস্থ বিষয়াৰ পৰ্যায়তো, সেই দুইটা পৰ্যায়তে বহুত কিবা কিবি কাম কৰিবলগীয়া আছে বৰ্তমান। কোনো সন্দেহ নাই, এতিয়া বৰ্তমান যিসকল বিষয়া কৰ্মচাৰীসকলে কৰি আছে খুব ভাল কাম কৰি আছে, সকলোৱে বহুত সুন্দৰভাৱে ডিউটি পালন কৰি আছে। কিন্তু তাৰ উপৰিও ময়ো যদি এই ক্ষেত্ৰত অলপ এটা কন্ট্ৰিবিউশ্যন আগবঢ়াব বিচাৰো, মই যদি কৰিব পাৰো, তেতিয়া মই ভাবো যে মই নিজৰ প্ৰতিও এটা জাষ্টিফাই কৰা হ'ব, প্লাছ লগতে যিটো সমাজৰ প্ৰতি মোৰ যিটো দায়িত্ববোধ সেইটো পালন কৰিব পাৰিম। গতিকে মই ভাবো যে প্ৰশাসনিক বিষয়া হৈ পেলাই মই সেইটো ভালকৈ কৰিব পাৰিম। আমাৰ অসমখনত বহুত সমস্যা আছে। তিনিটা জ্বলন্ত সমস্যাৰ ভিতৰত যদি মই তোমাক ক'বলৈ কওঁ, হয়। আটাইতকৈ যিকেইটা ভয়, কোনটি? যদি আমি সামাজিক পৰ্যায়ত যদি চাওঁ, এটা সমস্যা হৈছে আমাৰ অসমখন বৈচিত্ৰ্যৰ মাজত ঐক্য, কিন্তু কেতিয়াবা সেই বৈচিত্ৰ্যটো ঐক্য নকৰি কেতিয়াবা আমাৰ নিজৰ মাজতে কিছুমান দ্বন্দ্ব কিছুমানৰ মানে সূত্ৰপাত কৰে। সেই দ্বন্দ্ববিলাকক কেনেকে আমি বৈচিত্ৰ্যৰ মাজৰ ঐক্যলৈ নিব পাৰো, সেইটো এটা আমাৰ কাৰণে এটা চেলেঞ্জ বা এটা প্ৰত্যাহ্বান। সেইটো সমস্যা বুলি ঠিক মই ক'ব নাযাওঁ, মই প্ৰত্যাহ্বান বুলি ক'ব গৈছো। তেনেকে সমস্যাৰ ফালৰ পৰা যদি আমি ক'ব যাওঁ, ঠিক তেনেকে আমাৰ অসমত বানপানী সমস্যাটো এটা জ্বলন্ত সমস্যা। সেইটো এটা সকলোৱে জানেও বা সেইটো সকলোৱে স্বীকাৰো কৰে, বানপানী সমস্যা। ঠিক তেনেধৰণে আৰু এটা মই ঠিক সমস্যা বুলি ক'ব নাযাওঁ, মই ভাবো যে এইটো সম্ভাৱনাও বৰ্তমান প্ৰত্যাহ্বান হৈ থিয় হৈ আছে। তেনেকে আমাৰ অসমৰ যিটো টুৰিজিম ইণ্ডাষ্ট্ৰিটো, আমাৰ অসমত বহুত সম্ভাৱনা আছে। সেই সম্ভাৱনাখিনি আমি এতিয়ালৈকে ভালকে ব্যৱহাৰ কৰিব পৰা নাই, ইউটিলাইজ কৰিব পৰা নাই। যিটো আনটেপ ৰিচোৰ্চ বুলি ক'ব বিচাৰো, সেই বস্তুটো হৈ আছে। সেই বস্তুটোক মই এটা প্ৰত্যাহ্বান বুলি মই ভাবো, সমস্যা বুলি ক'ব নাযাওঁ, কিন্তু মই এই তিনিটাকে প্ৰত্যাহ্বান সমস্যা বুলি ক'ব বিচাৰো। আপুনি আপোনাৰ ডাফত আছাম চিভিল চাৰ্ভিচ জুনিয়ৰ গ্ৰেড প্ৰথম প্ৰিফাৰেঞ্চ দিছে, হয়। তাৰপিছত আছাম ফাইনেন্স চাৰ্ভিচ। আপুনি আছাম পুলিচ চাৰ্ভিচটো নাই দিয়া, প্ৰিফাৰেঞ্চ কিয় নাই দিয়া? হয়, মই ভাবো যে অসম পুলিচ চাৰ্ভিচৰ কাৰণে যিখিনি যোগ্যতা, মানসিক বা শাৰীৰিক বিশেষকৈ, সেইখিনি যিমানখিনি চাৰ্ভিচটোৱে ডিমাণ্ড কৰে, চাৰ্ভিচটো দৰকাৰ হয়, মই ভাবো যে সেইখিনি মই সম্পূৰ্ণৰূপে মই দিব নোৱাৰিম। সেইকাৰণে যদিও চাৰ্ভিচটো এটা উচ্চতৰ চাৰ্ভিচ বুলি যদিও তাক ধৰা হয়, চাৰ্ভিচটোৰ পৰা মই এইকাৰণে নিজকে আঁতৰাই ৰাখিছো, কাৰণ মই তাত থাকিলে চাৰ্ভিচটো জাষ্টিফাই কৰা হ'ব বুলি মই নাভাবো। আৰু যদি এইবাৰ আপুনি ছাপ'জ চিলেক্ট নহয়, তেতিয়া আপুনি কি কৰিব? আপোনাৰ নেক্সট প্লেন বি কি হয় আপোনাৰ? প্লেন বি, মই বৰ্তমান এটা চাকৰি এটা কৰি আছো, কৈছোৱে মই যিটো সচিবালয়ত এটা চাকৰি এটা কৰি আছো। ফাইনেন্সিয়েল বা যিটো লাইফৰ কাৰণে চাকৰি এটাৰ যিটো প্ৰয়োজন, সেইটোৰ কাৰণে মোৰ প্লেন বি সেইটোৱে হয়।
কিন্তু তাৰ উপৰিও মই চিভিল চাৰ্ভিচ কেৱল মই অকল জীৱনটো চলাবলৈ বা পইচাৰ কাৰণে সেইটো কাৰণে যিহেতু কৰা নাই, তাৰ কাৰণেও মোৰ নিশ্চয় এটা প্লেন বি থাকিব লাগিব, যিখিনি কাম কৰিব বিচাৰিছো। মই ভাবো যে এই চাকৰিটো থাকিলেও মই ভৱিষ্যতে চিভিল চাৰ্ভিচত যিমানটো কণ্ট্ৰিবিউট কৰিব পাৰিম, নিশ্চয় তাতকৈ কম কণ্ট্ৰিবিউট হ'ব, কিন্তু অলপ হ'লেও কণ্ট্ৰিবিউট কৰিব পাৰিম। আপুনি অসমখনক কেনেকে চায়? 10 বছৰ পিছত কেনেকুৱা এখন অসমৰ কথা আপুনি সপোন দেখে? 10 বছৰৰ পিছত মই অসমখনক ভাবো যে ভাৰতৰ এটা যি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈ থাকে যে অসমখনক ভাৰতৰ প্ৰথম 5খন ৰাজ্যৰ ভিতৰত নিব লাগে। মই ভাবো যে নিশ্চয় মই সেইটো দেখিবলৈ আশা কৰো, অসমখনক ভাৰতৰ প্ৰথম। দেখেনে আপুনি এইটো হ'বনে? যিটো আপুনি দেখি আছে মানে 10 বছৰৰ পিছত কি হ'বলৈ গৈ আছে? 10 বছৰৰ পিছত যদিহে আমি অসমখনক ভাৰতৰ প্ৰথম 5খন ৰাজ্যৰ ভিতৰত এখনলৈ লৈ যাবলৈ হয়, তাৰ কাৰণে আমি ভাবো যে এতিয়া যিমান কাম কৰি আছো আৰু যেনেকে কাম কৰি আছো, এই দুইটা ক্ষেত্ৰতে নিশ্চয় সংশোধন কৰাটো দৰকাৰ। বিশেষকে অসমত বহুতখিনি আমি সকলোৱে জানোৱেই নেচাৰেল বা এনেকুৱা ৰিচোৰ্চেছ বহুতখিনি আছে। সেইখিনি আমি যদি ভালকে ইউজ কৰিব পাৰো, ভালকে ব্যৱহাৰ কৰিব পাৰো, তেতিয়াহ'লে নিশ্চয় অসমখনক আমি ভাৰতৰ প্ৰথম 5খন ৰাজ্যৰ ভিতৰত লৈ যাব পাৰিম। আপুনি ছাপ'জ ACS বিষয়া হ'ল, তেতিয়া আপোনাৰ লাইফত কি কি চেঞ্জেছ আহিব? প্ৰথম কথা হ'ব, তাৰ কাৰণে মই এতিয়া যিটো মোৰ জীৱনত যিটো ষ্টেবিলিটি আছে, সেইটোক মই এৰিব লাগিব। মোৰ যিটো সেই ষ্টেবিলিটিটো মই চেক্ৰিফাইচ কৰিব লাগিব, আৰু মই সেইটো কৰিবৰ কাৰণে মই মানসিকভাৱে সম্পূৰ্ণ সাজু হৈ আছো। পাৰ্চনেল জীৱনত বা ব্যক্তিগত জীৱনত সেইটোৱে মোৰ হ'ব চেঞ্জ। আৰু তাৰ বিনিময়ত মোৰ লাভ হ'ব কি, মই কিছুমান কাম কৰিব পাৰিম, যিখিনি কাম কৰিব বিচাৰি আছো মই বহুত দিনৰ পৰাই, কামখিনি কৰিব পাৰিম। কেনেকুৱা ধৰণৰ কাম আপুনি কৰিব বিচাৰে? আহ, মই আচলতে প্ৰায় কলেজৰ দিনৰ পৰাই সৰু সুৰাকৈ সামাজিক কাম কিছুমানত জড়িত হৈ আছিলো। যেনেকে ধৰক মই বিজ্ঞান মনস্কতা বা যুক্তিবাদ এইবিলাকৰ প্ৰসাৰৰ কাৰণে সৰু সুৰা কিছুমান অনুষ্ঠান আয়োজন কৰা, এইবিলাকত মই অকণমান আগভাগ লৈছিলো। সেই বস্তুবিলাক এতিয়া ধৰক মই কৰিবৰ কাৰণে ইমান এটা স্কোপ পোৱা নাই, কাৰণ নিৰ্দিষ্ট এটা চাকৰিৰ এটা ব্যস্ততা হৈ গৈছে, গতিকে সেইখিনি হৈ গৈছে। ঠিক তেনেধৰণে সেইটো এটা বস্তু। তাৰ লগতে আমাৰ কি হয়, মই আগতে যিখিনি কথা ক'লোৱেই, তেনেকে অসমৰ গোটেই প্ৰশাসনীয় ব্যৱস্থাটো ৰাইজৰ তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ যিটো সপোনটোৰ কথা কৈছো, সেই কামটো কৰিব বিচাৰিছো। আচ্ছা, আৰু এতিয়া আমাৰ APSC ইণ্টাৰভিউ পৰ্যায়লৈকে হয়। বহু কেইজন উত্তীৰ্ণ হৈছে, এইটো পৰ্যায়লৈকে পাইছেগে। আপোনাক কিয় চুজ কৰিব লাগে আমি? কাৰণ মই এইটো এটা চাকৰি কৰিম বুলি মই চাকৰিটো কৰিব বিচৰা নাই। কি বেলেগ হয় আপুনি বেলেগতকৈ? আপোনাৰ বিশেষ গুণবোৰ কি হ'ব? হয়, যদি মই প্ৰশাসনীয় ক্ষেত্ৰৰ পৰা চাবলৈ যাওঁ, মই ভাবো যে মোৰ অলপ হ'লেও অভিজ্ঞতা আছে, কেনেধৰণে প্ৰশাসনিক ব্যৱস্থাটো চলে বা কেনেধৰণে মানুহবিলাকৰ অভাৱ অভিযোগ কি হৈ আছে, গোটেই অসমখনৰ এটা প্ৰতিচ্ছবিতা মই দেখি আছো। তাৰ কাৰণে মই নিজৰ যিটো চাকৰি কৰিছো, তাক সেই চাকৰিত মই ধন্যবাদ জনাইছো। সেইটো বেলেগ এজনেও দেখি থাকিব পাৰে। হয়, কিন্তু তাৰ লগতে সেই বস্তুটো সলনি কৰিবলৈ যিটো মন এটা আছে, সেই মনটো মই ভাবো মোৰ আছে। যদি বেলেগ কোনোবা এজনে দেখিছে, নিশ্চয় তেওঁকো ল'ব লাগে। মই সেইটো কোৱা নাই যে তেওঁক ল'ব নালাগে বুলি, কিন্তু মই ভাবো যে মই নিজকে যে এই চাৰ্ভিচটোৰ কাৰণে যোগ্য হয়, তাৰ কাৰণে মই ভাবো যে মোৰ নিজৰ যিটো অভিজ্ঞতা, লগতে মোৰ যিটো আকাংক্ষা, এই দুটা আপোনাৰ সুকীয়া কি আছে বুলি ভাবে আপুনি? সেইটো মই সুধিছো। ইউনিকনেছ আপোনাৰ কি হ'ব? ইউনিকনেছ আপুনি কি আনিব চাৰ্ভিচটোলে? আপুনি গৌৰীশংকৰ ভূঞা আহিলে কি নতুনত্ব পাব ACS-এ? মই নাভাবো যে ACS চাৰ্ভিচটোক মই কিবা নতুনত্ব দিব পাৰিম। ACS চাৰ্ভিচটোক নতুনত্ব দিয়াটো আচলতে মোৰ লক্ষ্য নহয়। মই ভাবো যে মোৰ কামৰ যোগেদি সমাজখনত কিবা এটা চেঞ্জ হ'ব লাগে। যিটো কথা মই আপোনাক আগতে এবাৰ ক'লো যে যিটো চৰকাৰৰ যিটো গণমুখী কামবিলাক, সেই কামবিলাক তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ যিটো পদ্ধতিটো, সেই পদ্ধতিটো মই মোৰ নিজৰ লেভেলত থাকি মই চেঞ্জ কৰিব বিচাৰিছো। যেনেকে মই এটা এক্সাম্পল দিওঁ, তেনেকে মই নিজকে, যদি মই চাৰ্ভিচটোত যাওঁ, মই নিজকে মানুহৰ কাৰণে এক্সেচিবল কৰিম। মানে মানুহ এজনে মোক এপ্ৰ'চ কৰিবলৈ, কোনোবা এজন গাঁৱৰ মানুহ এজন আহিছে, আৰু মই কৰবাত পদ এটাত আছো, তেওঁ মোক এক্সেছ কৰিবৰ কাৰণে তেওঁ ভাবিবলগীয়া নহয়, তেওঁ যাতে মোক নিজৰে এজন বুলি ভাবিব পাৰে।
মই ভাবো যে সেই বস্তুটোৰ যোগেদিহে আচলতে এটা যিটো চিগনিফিকেণ্ট চেঞ্জ বুলি যিটো কোৱা হয় সেইটো যোগেদি হ'ব। মই আৰু এটা এক্সাম্পল দিব খুজিছো। এতিয়া আমি সাধাৰণতে বাতৰি কাকতবিলাকত পাই থাকো যে কিছুমান স্কিম আহে গভমেণ্টৰ, কিছুমান স্কিম হয়, কিছুমান দিছে, কিছুমান স্কিম লয়, এনেকে কিবা পুৰণি গাঁও এনেকুৱা ধৰণৰ কিছুমান স্কিম লয়। স্কিম বিলাক লৈ পেলাই তেওঁলোকে বহুত কাম কৰি পেলাই লাষ্টত মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীৰ পৰ্যায়ত তেওঁলোকে পদকো পায়। কিন্তু সেইটো মোৰ সম্পূৰ্ণ ব্যক্তিগত ধাৰণা যে মই ভাবো যে তেনেকুৱা ধৰণৰ কিছুমান কাম কৰাত কিয় আটাইতকৈ বেছি যিটো মানুহৰ এজন তৃণমূল পৰ্যায়ৰ মানুহৰ কাৰণে এফেক্ট কৰে সেই বস্তুটো হৈছে সেই মানুহজনে গৈ পেলাই চাৰ্কুল অফিচত তেওঁ মণ্ডলজনক পইচা দিবলগীয়া হৈছে নেকি, তেওঁ চাৰ্কুল অফিচাৰজনক চাপ'জ আপুনি চাৰ্কুল অফিচাৰ হয়, আপুনি গম পায় যে আপোনাৰ মণ্ডলে পইচা লৈছে বুলি, তেতিয়া তেনে ক্ষেত্ৰত আপুনি কি কৰিব? নিশ্চয় CM ভিজিলেন্স চেলৰ লগত মই কণ্টেক্ট কৰিম। আৰু যদি আপোনাক কোনোবাই পইচা দিব বিচাৰে তেতিয়া কি কৰিব আপুনি? মই ক'ম যে আপোনাক যিটো চাৰ্ভিচৰ কাৰণে মোক পইচা দিবলৈ লৈছে সেই চাৰ্ভিচৰ কাৰণে চৰকাৰে মোক পইচা দি আছে, সেইটো প্ৰয়োজন বৰ্তমান নাই। ঠিক আছে। Gauri Shankar, how are you today? Fine. Fine. Okay. So recently, ad type ore bahut dekhi asu vocal for local বুলি কি হয় হেতু, what is its context or implications in regards to the upcoming festival Diwali? ভোকেল ফৰ লোকেল হৈছে আমি যাতে বাহিৰৰ পৰা আমাৰ বহুত ইম্পৰ্ট হয়, যেনেকে ধৰক আমাৰ ফটকাবিলাক চাইনাৰ পৰা আহে, লাইট চাইনাৰ পৰা আহে, এনেকুৱা ধৰণৰ বস্তুবিলাক। কিন্তু আমাৰ বৰপেটাতে ফটকা ইণ্ডাষ্ট্ৰি আছে, আতচবাজি ইণ্ডাষ্ট্ৰি আছে। ভোকেল ফৰ লোকেলটো আৰু when it comes to light, লাইট লৈ তেনেকুৱা ইণ্ডাষ্ট্ৰি ঠিক নাই অসমত মই জনাত। আমি যদি ইম্পৰ্ট নকৰো আমি ক'ৰ পৰা সোৰ্সিং কৰিম লাইটটো ইণ্ডিয়া? মই ভাবো যে লাইটটো সোৰ্স কৰিবৰ কাৰণে ই এটা বৰ বিশেষ এটা প্ৰব্লেম নহয়, কাৰণ কেলে তাত এনেকুৱা কোনো হাইফাই টেকনলজি নাই যিটো কাৰণে আমি ইম্পৰ্ট কৰিব লাগিব। মেনুফেকচাৰিং ক'ৰবাত চলি আছে নে ইণ্ডিয়াত? ইণ্ডিয়াত মেনুফেকচাৰিং ক'ত চলি আছে মই বৰ্তমান জ্ঞাত নহয়, কিন্তু নিশ্চয় চলি থাকিব, কাৰণ ইণ্ডিয়াত যিহেতু বৰ্তমান আইফোনৰো মেনুফেকচাৰিং হৈছে, গতিকে এটা LED বাল্ব মেনুফেকচাৰিং হোৱাটো ইমান ডাঙৰ কথা নহয় বুলি মই ভাবিছো। অ'কে, যিটো আপুনি ক্ৰেকাৰ্ছৰ কথা ক'লে, এইবাৰ আমাৰ এলাউ কৰিব নে নাই? আমি ক্ৰেকাৰ্ছ বাৰ্ষ্ট কৰিলে আমি কৰিব লাগে নে নাই? হোৱাট ইজ ইউৰ অপিনিয়ন? আমি চেলিব্ৰেট কৰিব লাগে, নিজৰ কালচাৰটো ৰক্ষা কৰিব লাগে, নে উই শুড বি মোৰ কনচাৰ্ণ এবাউট দ্য এনভাইৰনমেণ্ট? এণ্ড আই ৱান্ট টু ন' কি লজ আছে ইন প্লেচ? মই ভাবো যে ইয়াত এটা বেলেঞ্চ, এটা ভাৰসাম্যতা বৰ্তাই ৰখাটো বহুত জৰুৰী। কিন্তু ইয়াত কিছুমান কথা, কিছুমান আমাৰ কনফ্লিক্ট কিছুমান আছে। আপুনি যিটো প্ৰশ্নটো সুধিলে যে আমি কালচাৰটো ৰক্ষা কৰিব লাগে নে আমি গ্ল'বেল ৱাৰ্মিং বা এনভাইৰনমেণ্ট কনচিয়াছ হ'ব লাগে, নিশ্চয় আমি এনভাইৰনমেণ্ট কনচিয়াছ হ'ব লাগিব, লগতে আমি কালচাৰো ৰক্ষা কৰিব লাগিব। তাত লগত থকা মই দুটামান ক'ব বিচাৰিছো। কনফ্লিক্টটো এনেকুৱা ধৰণৰ যে আজিকালি কি হয়, আমি যেতিয়া দেখিছো যে যিটো আমি কল্ড ড্ৰিংকছ খাওঁ, মেংগ' ফ্ৰুটি বা এনেকুৱা ধৰণৰ কিবা খাওঁ, তাত আগতে প্লাষ্টিকৰ ষ্ট্ৰ দিছিলে, আজিকালি এটা কাগজৰ ষ্ট্ৰ দিয়ে। সেইটো এটা ইন দিছ কনটেক্সট আপুনি কেনেকৈ এপ্লাই কৰিব? যদি মই টাইম দিয়ে মই এইটো কথাটো ক'ব বিচাৰিম। মই দেখা গৈছে আজিকালি কাগজৰ ষ্ট্ৰ দিয়ে, কাৰণ সেইটো এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি কাৰণে, নহয় জানো? কিন্তু আমি যদি তাৰ সহায়ত আমি যিমানটো ফুটপ্ৰিণ্ট আমি কমাম, কাৰ্বন ফুটপ্ৰিণ্ট কমাম, কিন্তু ইফালেতো আমি ধৰক ইউক্ৰেইন ৰাছিয়া যুদ্ধ হৈ আছে, ধৰক ইজৰাইল পেলেষ্টাইনৰ যুদ্ধ হৈ আছে, আমি সেই কাৰ্বন ফুটপ্ৰিণ্টখিনি, সেইটো এটা বিগ কাৰ্বন ফুটপ্ৰিণ্ট নহয় জানো? আমি সেই কাৰ্বন ফুটপ্ৰিণ্টখিনি যদি আমি অৱহেলা কৰি আমি যদি আমি ধৰক এটা ষ্ট্ৰৰ কাৰ্বন ফুটপ্ৰিণ্টৰ কথা ভাবো, আমাৰ এইটো ভাৰসাম্যটো বৰ্তি নাথাকিব। ঠিক তেনেধৰণে আমাৰ যিটো আপুনি ক্ৰেকাৰ্ছৰ কথা ক'লে, ক্ৰেকাৰ্ছত হয় যথেষ্ট পলিউশ্যন হয়, কিন্তু আমি যদি এটা কণ্ট্ৰল মেনাৰত যদি ক্ৰেকাৰ্ছখিনি ফুটোৱা হয়, ধৰক চিম্বলিক ৱে, তেতিয়াহ'লে মই নাভাবো যে সি বহুত এটা ডাঙৰ এটা কাৰ্বন ফুটপ্ৰিণ্ট অৱদান কি যোগাব। মোষ্ট হাৰ্মফুল এয়াৰ পলিউটেন্স ৰিলিজ হয়? মষ্টলি ছালফাৰ ডাই অক্সাইড, কাৰ্বন মনক্সাইড, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন ডাই অক্সাইড। আৰু আপুনি যিটো ক'লে এবাউট ইউজিং পেপাৰ ষ্ট্ৰজ, মানে সেয়া প্লাষ্টিক ষ্ট্ৰজ এভইড কৰা, মানে শুড ইউ ষ্টপ ডুইং দেট দেন? জানে মই কৈছো আমি সেইটো বন্ধ কৰিব লাগে নেকি? আমি যিটো চেঞ্জ আনিছে, মই কৈছো বন্ধ কৰিব ঠিক নালাগে, মই কৈছো যে আমি সৰু পিকচাৰটো চাওঁতে আমি ডাঙৰ পিকচাৰটো ইগনৰ কৰিব নালাগে, মই সেই কথা ক'ব খুজিছো। কাৰণ আমি যদি কাৰ্বন ফুটপ্ৰিণ্ট যদি আমি প্লাষ্টিকৰ ষ্ট্ৰ খালি কাগজৰ ষ্ট্ৰ লগাত যদি আমি কাৰ্বন ফুটপ্ৰিণ্ট কমাব চেষ্টা কৰিছো, আমি লগত এইটোও চাব লাগে যে যুদ্ধটোত কিমান কাৰ্বন ফুটপ্ৰিণ্ট আছে। আমি যুদ্ধৰ কথা ক'লে যেতিয়া আই ৱান্ট টু ন' এতিয়া যে ৰিচেণ্ট যিখন ৱাৰ চলি আছে ইজৰাইল গাজা, তাৰ লগত আমাৰ ইণ্ডিয়াত কেনেকুৱা ইম্পেক্ট পৰিব বিকজ অফ ডেট ৱাৰ?
ইণ্ডিয়াত দুই ধৰণৰ ইম্পেক্ট কৰিব পাৰে মোৰ দৃষ্টিত। এটা হৈছে যে যিটো ট্ৰেড বেলেঞ্চৰ এটা ইম্পেক্ট এটা কৰিব পাৰে, আৰু ছেকেণ্ড কথাটো হৈছে যে ইণ্ডিয়াৰ ইণ্টাৰনেশ্যনেল ষ্টেজত ইণ্ডিয়াৰ যিটো role, সেই বস্তুটো এটা ইম্পেক্ট কৰিব পাৰে। যেনেধৰণে এতিয়া বৰ্তমান দেখা গৈছে যে ইজৰাইলৰ সেনাবাহিনীয়ে গাজাত ষ্ট্ৰীপত বহুত কণ ল'ৰা ছোৱালীকো হত্যা কৰিছে, হস্পিটেলত এটেক কৰিছে, স্কুলত এটেক কৰিছে। কিন্তু ইণ্ডিয়াই নিজৰ ডিপ্ল'মেটিক টাইজৰ কাৰণে সেই ইজৰাইলৰ বিপক্ষে বা ইজৰাইলৰ সেই কামখিনি গৰিহণা দিবৰ কাৰণে খুলি ওলাই আহিব পৰা নাই, খোলাকৈ ওলাই আহিব পৰা নাই। সেই বস্তুটো পৃথিৱীৰ সকলো দেশে নিশ্চয় বস্তুটো অবজাৰ্ভ কৰিছে, নিশ্চয় পৰ্যবেক্ষণ কৰিছে, আৰু তাৰ ওপৰত ভিত্তি কৰি ইণ্ডিয়াৰ লগত পিছত কেনেধৰণে ধৰক ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপছখিনি আগবাঢ়িব তেওঁলোকে নিজৰ ডিচাইড কৰিব। গতিকে মই ভাবো যে ইণ্ডিয়াই এইটো এটা স্পষ্ট ডিচিশ্যন ল'ব লাগে। এক নম্বৰ কথা সেইটো ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ ক্ষেত্ৰত। ছেকেণ্ড কথা, আমাৰ সেই মধ্যপ্ৰাচ্যৰ লগত যিটো আমাৰ ট্ৰেড ৰিলেশ্যনছ, গোটেই সমুদ্ৰ পথখিনি আছে, এইফালে হৰ্ণ অফ আফ্ৰিকা আছে, তাৰ মাজতে গোটেই জাহাজৰ ট্ৰেডটো হয়। গতিকে মই ভাবো যে এই বস্তুটো যেতিয়ালৈকে যুদ্ধখন চলি থাকিব, তেতিয়ালৈকে সেই সাগৰীয় পথবিলাক বা আমাৰ ইউৰোপৰ লগত যিটো সম্পৰ্ক, সাগৰেদি সম্পৰ্ক, সেই সম্পৰ্কবিলাকত আমাৰ কিছু প্ৰভাৱ পৰিব। এই গাজা ষ্ট্ৰিপটো জিঅ'গ্ৰাফিকেলি অকমান বুজাওকচোন, চাৰাউণ্ডিং কি আছে, বাউণ্ডাৰী কেনেকুৱা শ্বেয়াৰ কৰিছে? গাজা ষ্ট্ৰীপ হৈছে ইজৰাইলৰ চাউথ ৱেষ্টত থকা এটা দীঘলীয়া এক ভূখণ্ড, আৰু তাত মষ্টলি পেলেষ্টাইন মানুহখিনি থাকে। তেওঁলোকে নিজৰ পেলেষ্টাইন দেশ এখন বুলি তেওঁলোকে নিজকে কনচিডাৰ কৰে। এইফালে ৱেষ্ট বেংক যিটো আছে, মানে ইজৰাইলৰ পূব ফালে এটা ৱেষ্ট বেংক বুলি এটা জেগা এটা আছে, যে জৰ্ডান নদীখনৰ পশ্চিম ফালে, সেইকাৰণে তাক ৱেষ্ট বেংক বুলি কয়, ৱেষ্ট বেংক। আৰু এইফালে পশ্চিম ফালে গাজা ষ্ট্ৰীপ। এই দুটা পেলেষ্টাইনী মানুহখিনিয়ে নিজৰ দেশ বুলি কনচিডাৰ কৰে, কিন্তু ইজৰাইলে তেওঁলোকক নিজৰ দেশ বুলি কনচিডাৰ নকৰে। আৰু এতিয়া গাজা ষ্ট্ৰীপৰ লগতে লাগি আছে ইজিপ্তক আমি ইতিহাসত ইজৰাইলৰ শত্ৰু দেশ বা ইজৰাইলৰ বিপক্ষে থকা এখন দেশ বুলিয়ে আমি বুজি আহিছো। আৰু সেই ইজিপ্তৰ সহায় লৈ গাজা ষ্ট্ৰীপে ইজৰাইলৰ বিপক্ষে যিবিলাক অস্ত্ৰ শস্ত্ৰ যোগান ধৰে, ইজৰাইলৰ বিপক্ষে যিখিনি অস্ত্ৰ শস্ত্ৰ দৰকাৰ হয়, সেইখিনি ইজিপ্তৰ পৰা অহা বুলি মানুহে এটা এলিগেশ্যন এটা দিয়ে। আৰু তেনেধৰণে ইজৰাইল পেলেষ্টাইন যুদ্ধখন চলি আছে, আৰু গাজা ষ্ট্ৰীপ তাতে অৱস্থিত। আপোনাৰ এনেকুৱা পাৰ্চনেলিটিত এনেকুৱা কি ষ্ট্ৰেংথ বা কি উইকনেছ আছে যিটো আপোনাক এজন ছাকচেছফুল চিভিল ছাৰ্ভেণ্ট হোৱাত এফেক্ট কৰিব? মোৰ ষ্ট্ৰেংথ বুলি ক'বলৈ গ'লে মই বিশ্বাস কৰোঁ যে মই লজিকেলি কথাবিলাক ভাবিব পাৰোঁ বুলি মই বিশ্বাস কৰোঁ। মই চাইণ্টিফিক মেণ্টেলিটি আৰু লিবাৰেল মেণ্টেলিটিৰ মানুহ বুলি মই নিজকে বিশ্বাস কৰোঁ। লজিকেল মানে কি? লজিকেল মানে হৈছে যে এটা বস্তু, এটা যেতিয়া ইভেণ্ট এটা হ'ব, সেই ইভেণ্টটোত বা এটা ঘটনা, এটা চেলেঞ্জ এটা যেতিয়া হ'ব, তাত কি ভাল কি বেয়া সেইটো যদি আমি নিজৰ আৱেগখিনি আঁতৰাই আমি যদি চাব পাৰোঁ, তাত কি ভাল কি বেয়া হ'ব, আমাৰ নিজৰ বায়াছনেছটো আঁতৰাই চাব বিচাৰোঁ, মই ভাবোঁ সেইটোৱে লজিক। লজিকেল আৰু ৰেচনেলৰ মাজত কিবা ডিফাৰেঞ্চ আছে নে দুইটাই কি? মোৰ ব্যক্তিগত দৃষ্টিত মই সেই দুইটা বস্তু ইণ্টাৰচেঞ্জেবলি ব্যৱহাৰ কৰোঁ। মই যদি তাত কিবা মানে ডিটেইলছত যদি কিবা মানে ডিফাৰেঞ্চ আছে, সেইটো মই বুজি পোৱা হোৱা নাই এতিয়ালৈকে। অ'কে দেন। মোৰ নিজৰ যিটো লাগিছে, মই খোলাকে কওঁ, ইয়াৰ কনফিডেঞ্চ আছে, কিন্তু মাজতে অলপ তেওঁ নাৰ্ভাছ কৰিছে। এইখিনি ৰেকৰ্ড কৰিব লাগিব। আৰু দুটামান প্ৰশ্নৰ উত্তৰ মই ভাবো আৰু অকমান বেটাৰ কৰাটো প্ৰয়োজন। মই সোধা, তেখেতে সোধা, এখেতে সোধা, গোটেই মোৰ যিটো ফিল হৈছে আৰু মানে তুমি বেটাৰ কৰাৰ যথেষ্টখিনি স্কোপ আছিলে। এতিয়া ধৰি লোৱা, মানে মই কোৱা নাই, এখেতে কৈ থাকোঁতে এখেতে কৈ আছে যে তুমি APSC তুমি চাকৰি কৰি আছা। মই এতিয়া তুমি বুলিয়ে কৈছো ঘৰুৱাকে পাতিছো এতিয়া যিহেতু। তাৰপিছত তুমি APSC হৈ এজন বিষয়া হৈ তুমি কি কৰিবা এনেকুৱা কৈছেতো তেখেতে। কিন্তু কৈছে যে মই মানে সামাজিকভাৱে আগৰ পৰা তোমাৰ এটা মন আছিল, কৰিব বিচাৰিছে। কিন্তু মই তোমাক সুধিম বুলি ভাবিছো, মই কোৱা নাই আৰু এখেতে যিহেতু কৈ আছে। তুমিতো এতিয়াও এটা কাম কৰিয়ে আছা, তুমিতো এতিয়াও কাম কৰি আছা। APSC তুমি ক্লিয়াৰ কৰাৰ পিছতো তুমি আকৌ কামেই কৰিবা। ডিফাৰেঞ্চটো ক'ত তাৰমানে? মই ভাবিছো তুমি সেই ডিফাৰেঞ্চটো ডিটেইলছত
কোৱা নাই কিন্তু হয়। তুমি মানে সেইটো মই ভাবো তুমি সেইটো ক'ব পাৰিব লাগে যে মই এতিয়া আনৰ অধীনত কাম কৰি আছো আনৰ অধীনত মানে মোৰ ওপৰতো তেতিয়াও বছ থাকিব কিন্তু মই সেই পৰ্যায়টো পোৱা নাই যিটো পৰ্যায়ত মই কামটো কৰিব বিচাৰো সেই পৰ্যায়টো মই পোৱা নাই কাৰণে মই APSCৰ ক্লিয়াৰ কৰি এজন যেতিয়া বিষয়া হ'ম অন্ততঃ মই স্বতন্ত্ৰভাৱে কিছুমান কাম কৰাৰ মই সুযোগ আৰু সুবিধা পাম যিটো সুবিধা মই এতিয়া চাকৰিটোত পোৱা নাই মই ভাবো তুমি টু দি পইণ্ট এনচাৰটো তোমাৰ সেইটো হ'ব লাগিছিল তুমি কিন্তু অলপ আপুনি কৈ থাকোঁতে তুমি অকণমান পকাই পকাই কথাটো কৈছা বুজি পালা সেইটো মই ভাবো অকণমান তোমাৰ হেৰি 3 নম্বৰ কথাটো হ'ল যে মই নিজে যিটো ক'লো তোমাক যে 3টা জ্বলন্ত সমস্যা তুমি টু দি পইণ্ট এনচাৰটো দিলে ভাল তুমি কনফিডেণ্টলি ক'ব পাৰিব লাগে যে অমুক তুমি সেইকেইটা কোৱা নাই কিন্তু তুমি প্ৰথমটোৱে তুমি এনচাৰটো তোমাৰ হেৰি হৈছে ছেকেণ্ডটো তুমি বানপানী কৈছা হয়নে তুমি প্ৰথমটো তুমি বৈচিত্ৰ্যৰ মাজত ঐক্য সেই কথাটো কৈছা মানে সমস্যা বুলি কোৱা নাই মই তোমাক সমস্যা সুধিছো তুমি কিন্তু এটাহে ক'লা বানপানী তুমি দুইটাই সমস্যাৰ কথা নক'লা থাৰ্ডটো তুমি সমস্যাৰ কথা নক'লা হয়নে নহয় কোৱা তুমিতো বেলেগকে এনচাৰটো দিছা অকণমান মানে মই ভাবো যে তোমাৰ হয়তো ফ'কাছ হ'ব লাগিব এইবিলাকত তুমি চাগে আৰু অলপ নিজক ঠিক কৰাটো প্ৰয়োজন সেইটোৱে গ্ৰিটিং কৰিবলৈ পাহৰি গ'ল আপুনি আহি আপুনি চবকে গ্ৰিটিংছ দিব লাগিব দিনটোৰ নেক্সট শ্বাৰ্টটো হয়তো ফৰ্মেল অকমান হ'ব ইয়াকো নিশ্চয় নিশ্চয় আজি বহুত শ্বৰ্ট নটিচ হোৱাৰ কাৰণে এলব'টো ইয়াত ৰেষ্ট কৰি থাকিব নালাগে এলব'টো আমি এনেকে ৰাখিম হাতখন আমি ক্ৰছ কৰিব লেপত নালাগে ৰাখিব পাৰোঁ হা য়েছ আৰু আমি যেতিয়া চকীখনত পুৰাকে বহো ন হয়। তেতিয়া আমি এনেকুৱা হৈয়ে যাওঁ তো চকীখনত 3/4 যেতিয়া আমি বহিম তেতিয়া আমি অট'মেটিকেলি এইটো পজিশ্যনত আহি যাম যিটোত আমি আমাৰ গোটেই বডি লেংগুৱেজটো বডিটো আমাৰ ইণ্টাৰভিউৰ কাৰণে মানে ৰেডি প্ৰিপেয়াৰ হৈ থাকিব প্ৰিপেয়াৰ হৈ থাকে মেণ্টেলি এণ্ড ফিজিকেলি যেনেকে এতিয়া অকণ পিছলৈ গুচি নহ'লে ৰিলেক্সড হৈ যোৱা যায় এৰাউণ্ড 3/4 বা 80% চিট বহিব লাগে মানে তেতিয়া অট'মেটিকেলি এইটো পজিশ্যন আহিয়ে যায় মানে আৰু এনেকে আগফালে হৈ থাকিলে এনেকুৱা লাগে যে বহুত এটেণ্টিভলি শুনি আছে মানে চেল্ফ টাচিং জেষ্টাৰ অকমান হৈছে এনেকে চোৱাটো আৰু এইটো নাৰ্ভাছনেছ হ'লে হয় চ' এইটো মানুহবিলাকে পিক কৰে মানে ঠিক আছে চ' চেল্ফ টাচিং জেষ্টাৰ মানে হাতখনো এনেকে এনেকে নাৰ্ভাছনেছত কৰে বিভিন্ন হ'ব পাৰে চ' সেইটো আমি গুচাবলৈ ট্ৰাই কৰিব লাগিব চেল্ফ টাচিং জেষ্টাৰ যিটো ময়ো কৈছো মানে প্ৰথম অলপ যিটো কনফিডেণ্ট তাৰপিছত অকণমান কিন্তু নাৰ্ভাছ কৰা নিচিনা লাগিছে সেইটো আৰু ছাৰে কোৱা কথাটো মই একবাৰ ৰিইটাৰেট কৰি দিওঁ যে টু দ্য পইণ্ট আনচাৰ দিব লাগিব আৰু মানে যিটো সুধিছে ছাৰে সেইটো একজেক্ট এনচাৰটো দিলে মানে ভাল হ'ব বাকী নলেজ ৱাইজ ইটছ ভেৰি গুড ইন ডেপথ নলেজ আছে আৰু নলেজৰ টেষ্টো নহয় কাৰণ কি মেইনছত অলৰেডি নলেজৰ টেষ্টখিনি লোৱা হৈছে আৰু অভাৰঅল পাৰ্চনেলিটি মই ভালেই পালোঁ থেংক ইউ বডি লেংগুৱেজ পাৰ্চপেক্টিভৰ পৰা গৰেশিঙে ফাৰ্ষ্টত আহি পেলাই এনেকে মানে হেডটো টিল্ট কৰি এনচাৰটো কৈ থকা হৈছে মানে ট্ৰাই সেইটো হেবিচুৱেল হ'ব পাৰে যে ট্ৰাই জাষ্ট ষ্ট্ৰেইটকে চিট মানে বহি পেলাই এনচাৰটো দিলে ভাল হ'ব ছেকেণ্ডলি কিবা এটা কুৱেশ্যনত মই সোধোতে আপুনি যে কৈ আছিলে এণ্ড দেন মই কিবা এটা ক'লো আপুনি মোক ৰখালে ন' প্ৰব্লেম ডু নট ডু ইট অন দ্য একচুৱেল বৰ্ড কিয় কি আপুনি যদি কিবা এটা এনচাৰ দি আছে আপুনি যদি দীঘলীয়াকে এনচাৰ মানে তেওঁক বুজি পাই গৈছে তেতিয়াহে তেওঁক আপোনাক নেক্সট কুৱেশ্যনটো সুধিব তাৰমানে দেট পাৰ্চন ডাজ নট নিড এনি ফাৰ্ডাৰ এক্সপ্লেনেশ্যন তেওঁ বুজি পাই গৈছে যে ঠিক আছে দ্য পাৰ্চন ইজ মুভিং অন টু দ্য নেক্সট কুৱেশ্যন সেইটো কাৰণে আপুনি ইণ্টাৰভিউজনক ৰখাই নিদিব যে মই কৰি লওঁ বুলি হা বুজি পাই গৈছে তেওঁ অলৰেডি আৰু বাকীখিনিতো কোৱা হৈছেই ভইচটো অকণমান লাউডাৰ এণ্ড স্মাৰ্টাৰ কৰিব পাৰে স্মাইল কৰিব পাৰে আৰু বাকী এনচাৰৰ কথাটো ছাৰে ক'লে দেটছ এবাউট ইট ঠিক আছে মই এটা কথা এটা কওঁ মানে মই যে সেই টু দ্য পইণ্ট আনচাৰটো কথাটো মই ভাবিছিলো মানে কিন্তু মই লগতে ভাবিলো যে সমস্যা কথাটো যেতিয়া সোধে ন মই ভাবিলো যে সেই বস্তুটোৰ লগতে অকণ পজিটিভ টাচ এটা দি গ'লে ভাল হ'ব নেকি সেইকাৰণে মানে মই ঠিক সমস্যা বুলি নকয় চেলেঞ্জ হ'লে সমস্যা সুধিলে সমস্যাটো কৰি ল'ব লাগিব তাৰ পিছত আপুনি লাগিলে কেনেকে চল্ভ কৰিব পাৰি আপুনি পিছত এড কৰিব টুৰিজমটো এটা পিছৰ কথা আনএমপ্লয়মেণ্ট নম্বৰ ওৱান yes সেইটো একদম নাম্বাৰ ওৱান মানে দৃষ্টিভংগীলৈ কথাটো মানে সেইটোকেতো চাব মানুহ যে মানুহজনৰ দৃষ্টিভংগীটো কি সেইটোকে চোৱা যায় সেইটো কাৰণে সোধা যায় তেনেকুৱা কথা হ'ব ঠিক আছে